আজি আপোনালোকক মই লৈ আহিছোঁ মাখি বহাৰ 190 সংখ্যক সভা মহোৎসৱত। এইখন হৈছে সভাৰ গেট আৰু আজি অষ্টম দিনা সভাৰ কাৰ্যসূচী চলি আছে। অহাকালি সভাৰ শেষ দিন আৰু আজি অষ্টম দিনা আমি সভা মহোৎসৱ চাব আহিছোঁ আৰু আপোনালোককো মোৰ লগতে সভাৰ ভিতৰত লৈ যাব বলকচোন কি চলি আছে তাত। আজি কাৰ্যসূচী আপোনালোকক গোটেইখিনি দেখাব চেষ্টা কৰিম। আহক ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। ইফালে পাৰ্কিং ইফালে 190 সংখ্যক সভা মহোৎসৱ আৰু ইফালে পাৰ্কিং চব, ইফালে বাইক চাইকেল, ইফালে পাৰ্কিং আছে আৰু ইফালে পুলিচ প্ৰশাসন। আমাৰ অৰ্থবৰী সভাত পুলিচ কম থাকে, সিহঁতে আছে। ইফালে গেট, এনেকৈ সৰু গেট। আমি আজি বুঢ়া বুঢ়ী আৰু মোকো হৈছোঁ আৰু পকু কৰি থৈছোঁ মা তাতে। কি নাই ই মতো আহিলোঁ আহি আপোনাক লগ পালোঁ, সময় নাই নাযাওঁ। আমি অলপ ল'ৰাটোক এৰি আহিছোঁ না, চিনাকি মানুহ লগ পালোঁ। অপূৰ্ব মই না নাই কাৰ লগত আহিছা? হয় নেকি? আমি আহিলোঁ, আহি মেইন গেট এইখন হৈছে মেইন গেট। এনেকৈ আমি সোমাই আহিছোঁ। এইফালে লাইট ধুনীয়া ডেক'ৰেশ্যন, এইফালে একদম ভিতৰলৈকে লাইট আছে। এইফালে পুৰা ধুনীয়া লাইটিং কৰা আছে বাহিৰৰ পৰা, ৰাতি বেছি ভাল লগা হৈছে। বহুত ধুনীয়া মানে পৰিৱেশ। ভিতৰত বহুত মানুহ হোৱা বুলি শুনিছোঁ। হয় নেকি? কিমান কেনো? 50 দুটা দিয়ক, বেলেগ বেলেগ বহীত দিয়ক। এইটো দিয়ক। ব'লা সিফালে দেখা কেইটা জুম কৰিব নালাগে। ব'লা আমকো এইটো ভাবো যাওঁতে লৈ আপোনাক বিচাৰি বেলখনৰ আৰতি চলিয়া আপোনাক বিচাৰি কাৰ্যালয়ত আপোনাৰ আলহী হৰে কৃষ্ণ চলিয়া হৈ আছে। ধন্যবাদ। ইয়াতে কি ফাষ্ট ফুডৰ দোকান দিছে। চাবা ভিতৰত দোকান দিছে কিবা। ভিতৰত কিবা প্ৰগ্ৰাম চলি আছে। কুইজ প্ৰগ্ৰাম চলি আছে। চাওক ইফালে আহা, কুইজ চলি আছে। অপৰ্ণা বেজবৰুৱা, অপৰ্ণা বেজবৰুৱাৰ নামটো লিখিব লাগে। অপৰ্ণা বেজবৰুৱা দাস, অপৰ্ণা বেজবৰুৱা দাস।
জনতা হোটেল এণ্ড ৰেষ্টুৰেণ্ট ইফালে ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে কিন্তু আগফালটো মাল্লা মোৰ গাতে পৰব মোৰ গাতে পৰব এটা মাই কি চাওক ভিৰ মানুহ যাব নোৱাৰি পদুম পথ মাকিবা ইফালে ভিৰতে খোজ কাঢ়িবই লগা নাই ইমান ভিৰ আৰু ইফালে উপহাৰ কুপনৰ গাড়ীবিলাক আছে মই 2টা টিকট লৈছোঁ ভিতৰত মানুহ চাওক খোজ কাঢ়িব লগাই নাই পুৰা মানুহ আৰু মানুহবিলাকে চাই আছে কিন্তু হাতত পেকেট দেখোন নাই আৰু কি কথা বজাৰ চজাৰ কৰাই নাই নেকি এনে চাই আছে বোলে ভিৰ বা খোজ কাঢ়িব লগা হোৱা নাই মই ঠেলিতে আহি আছো সব মানুহবিলাকে চাই আছে পেকেটবিলাক দেখোন হাতত নাই কি বজাৰ কৰাত নাই নেকি কিবা চাদৰ মেখেলাৰ দোকান এইফালে পেণ্টৰ মানুহৰ ভিৰ কিমান ভিৰ হৈছে মোকো এখেতে মাস্ক কিনি পেলাই পিন্ধি ল'লাক ধূলাৰ তাপত মই মাস্ক পিন্ধিলেও সেনেকৈ বন্ধ হৈছে ভিৰ আহে চিনিও নাপাওঁ ঠেলা আছে সেলফি ষ্টিক লগা আনিছে চিনি নাপাওঁ এনে আহি আছো আৰু এটা কিনা নহয় আৰু এই হেঁচা তেনে যাই ৰাখিব লাগিব একো কিনিব পাৰিব নাই ইফালে সৰু বাচ্চাৰ দোকান মানুহ চাওক পুৰা ভিৰ তোলাখিনিও ভিডিঅ'ত আহি আছে সদায় না হেঁচা ঠেলা পুৰা মিনা বজাৰ পালো আহি মোকো আৰু এখেতে ট্ৰেইনত উঠিব বোলে টিকট লৈ আছো তৰা তৰা তোমাৰ বাপৰে কেনেকৈ ঘূৰে মোৰতো সাহসে নাই ইমান ৰিক্সি বস্তুটো একদম চাই চলি থাকে বাপৰে ভিৰ কি সাহস দিছে বাপৰে নকলিহে চিধা হৈ যায় নে মানে তল ওপৰ কৰি থাকে
মুকুৰ এখেতে ট্ৰেইনত উঠি আছে যে আগত মাছ খাই গৈছে দে মুকুৰ এখেতে আগত আছে এই দুটা নতুন বস্তু এটা আনছি আৰু আমাৰ সভাত নাথাকা বটিং কিন্তু ভাল লাগে অলপ মুকুৰি বাৰী ইয়াতে মানে সৰু ল'ৰা ছোৱালী আৰু মানে ইয়াৰ পৰা নিয়াটো টানে দুটা দে দুটা দুই মিনিট লিখা না না এনেকি আজি তাই কেন কৰি আছে ঘূৰি বিহু হৈছে এটা বহুত খোজ কাঢ়িব লগা আছে না মই ইচ্ছা নিউজতে কাম কৰোঁ লিখন নাজানে কথা পাতি থাকোঁ মই সত্যি পাৰি ধৰি থাকক এইখন গাড়ী এখন লৈ ৰ'ব বাবুৰ কাৰণে ফিক্স নাকি সেই লাগছিলে ট্ৰাক বা বাছ নাই বাছ এতে ভাল নেকি আপা ভাঙবা পাৰবাৰ নাই আৰু ট্ৰাকখনত কিমান দাম ট্ৰাকখনত জেচিপি নাই জেচিপি কিমান কম হ'ব না নহয় হা ল'মহে এখানত কিমান 70 এখানে 50 টাকা লওক রেড লো রেড হা এই মিনা বাজারের ওচৰতে বাবুৰ কাৰণে দোকান গাড়ী ললো ৰঙাটো দিয়ক ৰঙাটো মোকো ক্লিপ দুটা পৰি যাব চাবা বাবুৰ কাৰণে দুখন গাড়ী ললো এখন জেচিপি ললো ইয়াতে মিনা বাজাৰৰ ওচৰত এটা দোকান আছে আৰু এখন বাছ ললো স্কুল বাছ সি কালাৰ ৰেড নিবা দিছে কেনে ৰেড লৈছো মই এটা কথা ক'ব বিচাৰিছোঁ আজি যিযোৰ মই কাপোৰ পিন্ধি আছোঁ আপোনালোকৰ কেনে লাগছে কমেণ্ট কৰি জনাবচোন মানে কাপোৰযোৰ এটা ৰহস্য আছে কাপোৰযোৰ বেলেগ একজনৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ মানে মই যিহেতু অনলাইন বিজনেছ কৰোঁ কাপোৰযোৰ কালাৰটো ভাল নালাগে কাৰণে ডিজাইনটো ভাল নালাগে কাপোৰযোৰ ৰিটাৰ্ণ কৰিছে আৰু মই যিহেতু ৰিটাৰ্ণো লওঁ ভাল নালাগিলে তাৰপিছত বহুতক আৰু দেখালোঁ মানে মেটেৰিয়েলটো ভাল নাপায় যিহেতু কাপোৰযোৰ নুনি হয় আৰু তাৰপিছত কাপোৰযোৰ কিছুমানে কালাৰ ভাল নাপায় কিছুমানে মেটেৰিয়েল ভাল নাপায় তাৰপিছত মই এখেতক দেখালোঁ এখেতে কৈছে তুমি চিলাই কিনে পিন্ধাচোন ভাল লাগিব তাৰপিছত মই চিলাই কৰি হ'ব চিলাই কৰি কিনে মই পিন্ধিলোঁ কাপোৰযোৰ কাপোৰযোৰ কেনে লাগিছে আপোনালোকে জানিবচোন এইটো বেক চাইড কাপোৰযোৰ এইটো বেক চাইডে আৰু ইফালে ফ্ৰণ্ট চাইড আৰু কেনে লাগিল আপোনালোকে মোক জনাব কমেণ্ট কৰি দোকানখন ক'ৰ পৰা আহিছে আপোনালোকৰ ক'ৰ পৰা আহিছে দোকান হা ডিগবৈ ইয়াতে কি কি কাপোৰ আছে কি কি ধৰক সেইবিলাক আছে
আমি তাৰ পৰা বহুতকেইটা বস্তুৱে ল'লোঁ আৰু আপোনালোকক মই এটা ৰিলছ কৰি কি লৈছোঁ সেইখিনি দেখাই দিম। আপুনি মোৰ ৰিলছত চাব পাৰিব মই তাৰ পৰা কি লৈছিলোঁ। মোৰ ভিডিঅ' চাই বোলে সবাত লাগ পালোঁ। ঘৰ ক'ত কৈ দিয়া? মোৰ বগাবৰাত ঘৰ। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হিয়ামণি দাস। আৰু কি পঢ়ি আছ? এইবাৰে মেট্ৰিক দিছোঁ। হয় নেকি? মোৰ ভিডিঅ' চাই সবাত চিনি পাইছে সেইকাৰণে মাতলোঁ আৰু ভিডিঅ'ত একবাৰ দেখাই দিলোঁ। আপোনাৰ ঘৰ ক'ত? মই মোৰ মা ছোৱালী হয় মোৰ। মাইক যে তাকে দেখো সমান। আৰু আপোনাৰ? মোৰ নাতি? এজন ছোৱালী। তিনিটা জেনেৰেশ্যন। আপনি কি হয়? হয় নেকি? নামটো কৈ দিয়া। দিগন্ত বাতৰি মানে কি সারে গম পাই হুড়ো দি তাদের চিনি পাই মোর ডাল ভিডিঅ' চাও নেকি মোৰ? সব আপনার গম পাই ভাল লাগিল না নিজে মাতো মোলা হাল লগত আহিল নেকি? যাম দক বাইদেউ। হা যা ঠিক আছে। চাহ এটা দিয়া চাহ। দেখা দেখা ভালো দেখা। নালগে 10:15 হ'ল। এইফালে দিব লওক নাকি? 10:15 হ'ল। আমি ঘৰত যাব আহিলোঁ আৰু খবৰ পৰা অলপতে মানে 10:30মান হ'বই। যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টো। এইফালে পুৰা কি ইয়াৰ পৰা কিনা নাই? 15 আমি সভাতে আছোঁ। 3 ঘণ্টাই হ'ল। কোনফালে দি? যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টো। বাবুৰ কাৰণে বেলুন লৈ আছে। কিমান দাম? দাম কিমান হে? আমি সভা চাই ঘৰ আহি আছোঁ। এই গেট পালোঁ। বেলুন দুটা দেখাই দিয়ক। বেলুন লৈছে মুকুৰ বাবুৰ কাৰণে। গতিকে আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। গেট আৰু ভিতৰত বহুত মানুহ আছে, মানে লাখৰ ওপৰত আছে বহুত। গতিকে আপোনালোকক দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ এৰিলোঁ। বাই বাই।